हेलो फ्रेंड्स, आज আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বেষ্ট ভিডিঅ' হ'ব। এনেকা এটা এপ আহিছে, আপোনালোকক ইনষ্টেণ্ট ফলোৱাৰ দিব আৰু একো ধৰণৰ আপোনালোকৰ একাউণ্টটো বেন নহ'ব। যিমান সোনকালে পাৰে আপোনালোকে ভিডিঅ'টো লাভ উঠাই লওক। ফাৰ্ষ্টত এপটো অ'পেন কৰি পেলাই এনেকা ইণ্টাৰফেচ অ'পেন হ'ব। ইয়াত আপুনি লগইন কৰি লওঁ। ইয়াত আপোনালোকে ফেক একাউণ্ট দি পেলাই লগইন কৰিব, ৰিয়েল একাউণ্ট নিদিব। আৰু আপোনালোকৰ যদি ফেক একাউণ্টটো বেন নকৰায় তেতিয়াহ'লে লগে লগে ইয়াৰ পাছপোৰ্টটো আপোনালোকে চেঞ্জ কৰি দিব ফেক একাউণ্টৰ, তেতিয়ালৈকে আপোনালোকৰ ফেক একাউণ্টটো বেন নহ'ব। ইয়াত মই লগইন কৰি লওঁ মোৰ ফেক একাউণ্ট দি পেলাই। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি স্কিপ কৰি পেলাই চাই আপোনালোকে বুজি নাপাব একো। এপটোৰ লিংক আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, তাৰপৰা আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু ডাউনলোড কৰোঁতে আপোনালোকে ফাৰ্ষ্টত এটা কেপচা ফিল কৰিব লাগিব। আপোনাৰ আই এম নট ৰ'বট, তাৰপাছত অলপ ৱেইট কৰিব লাগিব, দুটা পেজ খুলিব। এতিয়া আপোনালোকে ভালছে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত আমি লগইন কৰি ল'লোঁ। এইটো আপোনালোকৰ কাৰণে বেষ্ট এপ হ'ব, ইনষ্টেণ্ট ফলোৱাৰ্ছ দিয়ে। 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকক ফলোৱাৰ্ছ দিব। এতিয়া মোৰ এইটো ফেক একাউণ্ট হয়, আপোনালোকে চাই লওক। এটা ফলোৱাৰ্ছ আছে আৰু 4টা ফলোৱিং কৰি। ইয়াত আমি গেট কইনছত যাওঁ। গেট কইনছত গৈ পেলাই আপোনালোকে ইয়াত ফলোৱাৰ্ছতে দি থ'ব। ওপৰত দেখা পাইছে লাইক কমেণ্ট ফ'ল' দিয়া আছে। ইয়াৰ লাইক কমেণ্টত আপোনালোকে একো ধৰণৰ প্ৰেছ নকৰিব, যেনেকৈ আছে তেনেকৈ থাকক ওপৰত। আৰু তলত আপোনালোকে অটো ফ'ল' কৰি পেলাইও থ'ব পাৰে। যদি এটা এটা কৰি আপোনালোকে প্ৰেছ কৰি পেলাই ফ'ল' কৰিব নোখোজে, অটো ফ'ল' কৰি থ'ব, তেতিয়া নিজে নিজে আপোনালোকৰ কাৰণে কইনছ কালেক্ট কৰি থ'ব। মই অটো ফ'ল' কৰি থ'লোঁ, এটা নিজে নিজে কইনছ কালেক্ট হৈ আছে। এতিয়া মই ভালছে কইনছ কালেক্ট কৰি লওঁ, ভিডিঅ'টো অলপ স্কিপ কৰি পেলাই। মই এতিয়া কইনছ কালেক্ট কৰি দিলোঁ, 60টা কইনছ। এইটো মোৰ ফেক একাউণ্ট হয়। ওপৰত লিখা আছে আপোনালোকে যদি ডিচাইড ইউজাৰ নেম, আপোনালোকৰ ৰিয়েল একাউণ্টৰ ইয়াত আপোনালোকে ৰিয়েল একাউণ্ট দি পেলাই নামটো দি পেলাই ফলোৱাৰ্ছ ল'ব পাৰিব। আপোনালোকৰ যোনটো একাউণ্টত ফলোৱাৰ্ছ লাগে সেইটো একাউণ্টৰ নামটো ইয়াত দি দিব। মোক এতিয়া মোৰ ৰিয়েল একাউণ্টত লাগে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। মোৰ ৰিয়েল একাউণ্টত চাই লওঁ কিমান ফলোৱাৰ্ছ আছে এতিয়া। ফ'ৰ 29 ফলোৱাৰ্ছ আছে। ইয়াত মই মোৰ ৰিয়েল একাউণ্টৰ নামটো দি দিলোঁ আৰু ইয়াত অৰ্ডাৰ্ছত দি দিলোঁ। 60 কইনছত 30টা ফলোৱাৰ্ছ দি আছে। মোৰ অৰ্ডাৰ ছাকচেছফুল হৈ গ'ল। ইমান সোনকালে ওপৰত দেখিছে ফলোৱাৰ্ছ আহিলেই। এই কিমান জল্দি ফলোৱাৰ্ছ দিছে লাইভ দেখি লওক আপোনালোকে। চাই লওঁ মোৰ একাউণ্টত ৰখিব, ইয়াত কিবা এটা মোৰ একাউণ্টটো চাই লওঁ ফলোৱাৰ্ছ পাইছে নাই বাৰু। চৰি ফ্ৰেণ্ডছ, মোৰ ৰিয়েল আইডিতে ফলোৱাৰ্ছটো নাহিলে, ফেক একাউণ্টত গ'লগৈ ফলোৱাৰ্ছ চব। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই লওক। মই যিটো কৰিছোঁ সেইটো আপোনালোকে নকৰিব এনেকুৱা ভুল। বেলেগ একাউণ্টত ফলোৱাৰ্ছ দিবৰ কাৰণে বেলেগ এটা অপশ্যন আছিলে, মই সেইটোত দিবৰ কাৰণে নিদিলোঁ, পাহৰি গ'লোঁ। চৰি, আপোনালোকে ভিডিঅ'টো ভালছে চাই লওক। এই মোৰ এনেকুৱা হৈছে, মোৰ ভুল আছিলে। আপোনালোকক দেখাই আছোঁ আপোনালোকে কেনেকৈ বেলেগ একাউণ্টত ফলোৱাৰ্ছ ল'ব পাৰিব। আৰু আপোনালোকে যিমান সোনকালে ভিডিঅ'টো লাভ উঠাই লওক আৰু এপটো ডাউনলোড কৰি ল'ব। পাছত 1 মাহ 2 মাহ বা 2-3 সপ্তাহ পাছত নকৰিব তেনেকৈ, তেতিয়া নাজানো ফলোৱাৰ্ছ দিবনে নাই। 19 ফলোৱাৰ্ছ হৈ গ'ল, এটা ফলোৱাৰ্ছ আছিলে।
মোৰ ফেক একাউণ্টত কিমান সোনকালে ফলোৱাৰ্ছ আহিছে দেখিছে। আপোনালোকে আপোনালোকৰ ৰিয়েল আইডিটো ফলোৱাৰ্ছ ল'ব পাৰিব। কাৰ কল আহিছে ৰিচিভ কৰি লওঁ। সৰি ফ্ৰেণ্ডছ, কল আহি গৈছিলে এতিয়া। এতিয়া আপোনালোকক দেখাইছোঁ কেনেকৈ আপোনালোকে বেলেগ একাউণ্টত ফলোৱাৰ্ছ ল'ব পাৰিব। হোমত আহি পেলাই হোমত 3 ডটত ওপৰত অপশ্যন আছে 3 ডট, তাত প্ৰেছ কৰি পেলাই অৰ্ডাৰ ফৰ আদাৰ্ছ তাত প্ৰেছ কৰিলে ইয়াত দেখা পাব আৰু কোনটো বেলেগৰ কাৰণে বেলেগ একাউণ্টত যদি আপোনালোকক ফলোৱাৰ্ছ লাগে আৰু এই একাউণ্টটো আপোনালোকে ডিলিটো কৰিব পাৰে ফেক। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব।